সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালো। আজিৰ ভিডিঅ'টি অসমীয়াতে বনাইছো। বাকী ঠাইবিলাকত মাঘ বিহু কালিয়ে উদযাপন কৰা হ'ল, কিন্তু আমাৰ বৰপেটাত আজিহে দেই। ইয়াৰ কিছু স্থানীয় লোকে পুৱাই নাম কীৰ্তন কৰি গৈ নদীত গা ধুৱে আৰু পবিত্ৰ মন আৰু পবিত্ৰ দেহেৰে আহি মেজিত জুই দিয়ে। মেজিৰ জুয়ে সকলোৰে ৰোগ ব্যাধি অপায় অমংগল দূৰ কৰি নিয়ক, তাৰেই আশা ৰাখিলোঁ। তাৰ পিছত ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি আহিলোঁ বৰপেটা সত্ৰলৈ। বৰপেটা সত্ৰত একেবাৰে বিৰি বাট নোপোৱা অৱস্থা। এটা কথা কিন্তু সঁচা দেই, বৰপেটাত উৎসৱবিলাকৰ আচল মজা বৰপেটা সত্ৰলৈ আহিলেহে পোৱা যায়। আৰু ঘৰলৈ আহি মোৰ ফেভাৰেট দৈ চিৰা খালোঁ। যিমানেই ফাষ্ট ফুড নাখাওক কিয়, অসমীয়া জলপানৰ সোৱাদক কিন্তু কোনেও চেৰ পেলাব নোৱাৰে। এইবিধ হৈছে বিহুৰ মেইন বস্তু, লাড়ু পিঠা। তিনিওটি বিহুৰ ভিতৰত মাঘ বিহু মোৰ প্ৰিয় হোৱাৰ এটা বিশেষ কাৰণ আছে। এই মাঘ বিহুত আমাৰ বৰপেটাত এবিধ স্পেচিয়েল ডিছ বনোৱা হয় আৰু এই স্পেচিয়েল ডিছবিধেই হৈছে গাঁতাৰ আলু। আৰু মোৰতো এইবিধ খুবেই প্ৰিয়। আৰু এয়াই হৈছে আজি ৰাতিৰ আমাৰ ভাত সাজ। দুবিধ মাছ, আলু ভাজি আৰু হাঁহৰ মাংসৰে আজিৰ ভাত সাজ বৰ তৃপ্তিৰে খালোঁ। গতিকে আজিলৈ ইমানতেই মোৰ ভ্লগটো সামৰিলোঁ। টাটা বাই বাই।